নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে আৰু আমিও ভালেই আছোঁ। আৰু এইটো মিনি ব্লগ মোৰ এসপ্তাহৰ আগৰ মিনি ব্লগ হয়। মই দিবলৈ পাহৰি আছিলোঁ আৰু এয়া দেখিছে আমি মই দুইজনীয়ে মিলি পিনে ভঁৰাল মচি আছোঁ। বহুত দিনৰ পৰা ভঁৰালটো মুচিম বুলি কৰি মুচিবই পৰা নাছিলোঁ আৰু সেইদিনাখন মচি ল'লোঁ। আৰু খুতৰা শাক কোনে কোনে ভাল পায় আপোনালোকে কমেণ্ট কৰি জনাবচোন। মোৰ কিন্তু বৰ প্ৰিয় খুতৰা, ঔটেঙা, মাছ তেনেকৈ দি পিনে খাবলৈ ভাল পাওঁ। আপোনালোকে ভাল পায় নাই নাজানো বাৰু, মই ভাল পাওঁ খাবলৈ। আৰু সেইদিনাখন ৰাতিপুৱা সাঁজটো মই তেনেকৈয়ে বনালোঁ, খুতৰা, ঔটেঙা, মাছ দি। আৰু এয়া মাছ দেখিছে আমাৰ ফিছাৰীৰ মাছ হয়, মোৱা মাছ, পুঠি মাছ। আৰু সেইদিনাখন খুৰা এজনে ৰাতিপুৱাতে মাছ মাৰিছিলে আৰু মই পিঁয়াজৰ সৈতে ভাজিলোঁ ধুনীয়াকৈ। আৰু ৰাতিপুৱা সাঁজটো সেইদিনাখন তেনেকৈয়ে খালোঁ। আৰু আজিলৈ এইটো মিনি ব্লগ ইমানতে, বাই বাই।